Hey guys, welcome back to my channel. আৰু কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে। আমি এতিয়া ওলাইছো মই আৰু সুনু এয়া দুজনে ওলাইছো ঈদ পালন কৰিব কাৰণে নানায়কৰ ঘৰত ন বেগ পত্ৰ লৈ ৰেডি ন বাবা দুজনে আমি অকলে যাইছো তো এও মানা কৰিছিলে যাব কাৰণে তথাপি যাই আছো মাহতে ফোন কৰি আছে বাৰে বাৰে যাবই লাগে আব্বাই ফোন কৰি আছে তো ৰেডি হৈ গলো দুজনে অকলে যাম আৰু ন হি আকৌ গৈছে দাদাৰ দোকানত তো ভিৰ হৈছে তাতে আজিয়ে লাষ্ট যেহেতু কালি ঈদ গতিকে তাতে গৈছে হি দোকানত তাৰো কাম নাই যেহেতু সেইকাৰণে দাদাই মাতিলে ফোন কৰিলে যাব লাগে তো গৈছে তাতে তো বাবু দি পঠাব খুজিছিলোঁ তাৰ লগত কিন্তু সি লৈ নগ'ল তো এতিয়া আমি দুজনে অকলেই যাওঁ নালাগে আৰু ন সুনু নানাৰ ঘৰত যোৱাৰ কথা শুনিলে তাৰ বেলেগ খেলে নাথাকে এতিয়া ৰাস্তাত বোকাই আছে না কি আছে তাৰ সেইবোৰত মানে লক্ষ্য নাই সি মানে কেতিয়া ঘৰ যাই পাব সেইটোৱে তাৰ মানে মেইন লক্ষ্য আৰু ফাইনেলি আমি টমটম পাই গ'লোঁ আৰু বহি ল'লোঁ তো আহোঁতে আমি ঘৰৰ ওচৰতে চাওঁ যে মাজ ৰাস্তাত এনেকুৱা পানী বাজি আছে তো ইয়াৰ আগে আগে যাই আছে মই পিছে পিছে তো আমি আহি কেনে ঘৰ পাই গ'লোঁ আৰু এয়া আমাৰ একমাত্ৰ কলিজাৰ টুকুৰা টিকলু ভাইটি তো ভাইটি বোলে আজিকালি মানে বেলেগৰ কোলাত নাযায় মা আৰু বৌৰ বাহিৰে কাৰো কোলাতেই নাযায় দুজন মানুহক চিনি পোৱা হৈছে তো মোৰ কোলাত আকৌ ধুনীয়াকৈ আছে এয়া কান্দা চান্দা নাই আৰু কাৰো কোলাতে বুলি নাযায় খালি কান্দে বোলে মোৰ কোলাত আকৌ কান্দা নাই গম পাইছে যে ভাইটি বুলি এইকেইদিনত একদম মানে মৰম লগা হৈ গৈছে কিউট হৈ গৈছে আৰু চাফা হৈছে বগা কলিজাটো শুই গ'ল হোৱাৰ পাছত মই অলপমান কাম কৰিলোঁ মানে গোটেই ঘৰখন ঝাৰু দিলোঁ দুটাই একদম লেতেৰা পেতেৰা কৰি পেলাইছিল আহাৰ পৰাই খেলি আছিল এয়া হৈছে গাখীৰৰ চানা আব্বাই মানে কালি মানে যোৱাকালি ঈদ বুলি 6 লিটাৰমান গাখীৰ আনিছিলে তো মায়ে সেইখিনি গৰম কৰি ৰাখিছিল কিন্তু ফ্ৰিজত লাইন নাছিল কাৰণে ফ্ৰিজত ৰখা নাছিল সেইটো কাৰণতে ফাটি গ'ল এতিয়া কি কৰিম উপায় নাই সেনেকৈ আমি চবেই খাই আছোঁ ঈশানৰ আকৌ আজিকালি মাত ওলাইছে আমি যদি কিবা কথা কৈ থাকোঁ সিও আমাৰ ফালে চাই থাকিব হাঁহিব আৰু হয় কৰি থাকিব খালি কথা ক'ব লাগে কথা ইমান কথা ক'ত পাম ন আমি বজাৰৰ পৰা কিনি আনিব লাগিব দেখোন ইমান কথা এতিয়া এয়া মই কথা পাতি আছোঁ সি মোবাইলৰ ফালে চাই আছে আজিকালি আকৌ হেৰি অলপ চলপ মানে মোবাইল চোৱা শিকি গৈছে অলপ মানে মোবাইলটো মানে যদি হেৰি অন কৰি দিওঁ মটু পাতলু চাতলু কাৰ্টুন সেইবোৰ পূৰা চাই থাকিব নিৰীক্ষণ কৰি এই মোবাইল চোৱাটো মানে দাদাইৰ পৰাই শিকিছে দাদাই মানে যেতিয়া ৰাখিব লাগে বৌ কাম কৰি থকা টাইমত তেতিয়া মটু পাতলু ওলাই কিনে দি থ'ব আৰু সি একদম চাই থাকিব নিৰীক্ষণ কৰি মোবাইলে বলি চাই থাকে কথা নকয় দাদা কথা নকয় বহুত টাইম খেলি আকৌ শুই গ'ল বৌৰ কোলাত খালি বৌক লাগে মই যদি কোলাত লওঁ বৌ আহি কিনে যদি ওচৰত থিয় দিয়ে তেনেহ'লে খালি বৌৰ ফালে চাই থাকিব যে কেতিয়া কোলাত নিব কোলাত নলয় কিয় কেতিয়া নিব খালি মুখৰ ফালে চাই থাকিব এনেকুৱা চিনি পোৱা হৈ গৈছে বৌক আৰু মাক লাগে আৰু এইফালে আমাৰ বৌ একদম মেহেন্দি চেহেন্দি লগাই ৰেডি হৈ গৈছে একদম ঈদৰ কাৰণে চিম্পুলকৈ লগাইছে তো ৰাতিৰ খোৱা বোৱা হোৱাৰ পাছত এতিয়া আমি চবেই ৰেডি হৈ গৈছোঁ হোৱাৰ কাৰণে আৰু আমাৰ ড্ৰয়িং ৰুমৰ ফেনটো বেয়া হোৱা কাৰণে মায়ে আজি এনেকৈ বিছনা পাৰিলে যেনেকৈ আমি সৰু থাকোঁতে নানীৰ ঘৰত গ'লে নানীহঁতে যেনেকৈ বিছনা পাৰি দিছিল আমাৰ মায়েও আজি সেনেকৈ বিছনা পাৰিছে এনেকৈ হোৱাৰ মজাই অলপ বেলেগ ন বেলেগ এটা ভাল লাগে আৰু দুটাই যিমান পুৰণা গাৰু আছিল ঘৰত চব ওলাই আনিছে আনি কিনে এনেকৈ লাইন লগাই থৈ দিছে তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ